হঠাতে সৰ্বানন্দ সোণোৱালক লৈ তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টি। এইবাৰ সৰ্বানন্দ সোণোৱালক লৈ আৰম্ভ হ'ব জন আশীৰ্বাদ যাত্ৰা। নিজৰ মুখ্যমন্ত্ৰী আসনখন হাঁহি হাঁহি এৰি দিয়া সৰ্বানন্দ সোণোৱালক হঠাতে ইমান বেছি গুৰুত্ব কিয়? RSS বা ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতৃত্বই বুজি উঠিছে নেকি যে সৰ্বানন্দ সোণোৱালহে সকলোৰে প্ৰিয়? নে হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজত সন্তুষ্ট নহয় শীৰ্ষ নেতৃত্ব? শেহতীয়াকৈ ইয়াৰ প্ৰমাণ পোৱা গৈছে। 21 তাৰিখৰ পৰা আৰম্ভ হ'ব ভাৰতীয় জনতা পাৰ্টিৰ জন আশীৰ্বাদ যাত্ৰা। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰিব এই যাত্ৰাত। এই উপলক্ষে নগাঁৱৰ আৱৰ্ত ভৱনত অনুষ্ঠিত হোৱা এক আলোচনাত ভাগ লৈ বিজেপিৰ জ্যেষ্ঠ নেতা ফণী শৰ্মা, দীপ্লু ৰঞ্জন শৰ্মাকে ধৰি নগাঁৱৰ বহুকেইজন বিজেপি নেতাই 7খন জিলা আৰু 4টা লোকসভা সমষ্টিত হ'ব এই আশীৰ্বাদ যাত্ৰা। 22 তাৰিখে নগাঁও, মৰিগাঁও আৰু হোজাই জিলাত আশীৰ্বাদ যাত্ৰাত ভাগ ল'ব সৰ্বানন্দ সোণোৱালে। সম্পূৰ্ণ কোভিড বিধি মানি এই যাত্ৰা হ'ব বুলি মন্তব্য কৰে বিজেপি নেতা দীপ্লু ৰঞ্জন শৰ্মাই। হঠাতে সৰ্বানন্দ সোণোৱালক অসমৰ ৰাজনীতিৰ সন্মুখলৈ অনাৰ ৰহস্য নিশ্চয় সোনকালেই অসমৰ ৰাইজে দেখিবলৈ পাব। ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি ইতিমধ্যে গম পাইছোঁ যে সমগ্ৰ ভাৰতবৰ্ষ জুৰি কাশ্মীৰৰ পৰা লৈ কন্যাকুমাৰীলৈকে, গুজৰাটৰ পৰা লৈ মণিপুৰলৈকে সমগ্ৰ ভাৰতবৰ্ষত জন আশীৰ্বাদ যাত্ৰা বুলি এক বিশেষ যাত্ৰা ওলোৱা হৈছে। আৰু এই যাত্ৰাৰ মুখ্য উদ্দেশ্য হৈছে আমি সকলোৱে গম পাইছোঁ যে যোৱা কেইদিনমান আগতে মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত 43জন নতুন মন্ত্ৰীক লৈ পেলাই মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰোৱা হৈছিল। আৰু স্বাধীন ভাৰতৰ ইতিহাসত এই মন্ত্ৰীসভা সম্প্ৰসাৰণ আছিল এনেকুৱা এক সম্প্ৰসাৰণ য'ত আটাইতকৈ বেছি সংখ্যক OBC, আটাইতকৈ বেছি সংখ্যক ST, SC সম্প্ৰদায়ৰ ব্যক্তিয়ে এইবাৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত প্ৰতিনিধিত্ব পাইছে, আটাইতকৈ বেছি সংখ্যক মহিলাই এইবাৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত নেতৃত্ব পাইছে। অৰ্থাৎ এই কেন্দ্ৰীয় মন্ত্ৰীসভাৰ যদি আমি প্ৰতিফলন চাওঁ, এখন সৰু ভাৰতবৰ্ষ প্ৰতিনিধিত্ব কৰিব পৰাকৈ এই কেন্দ্ৰীয় মন্ত্ৰীসভাত এইবাৰ প্ৰতিনিধিত্ব হৈছে। মহিলা, যুৱ প্ৰজন্ম, ST, SC সমাজৰ নিষ্পেষিতখিনি সকলোকে লৈ মোদী ডাঙৰীয়াই এখন খুব শক্তিশালী আৰু কাৰ্যক্ষম মন্ত্ৰীসভা বনাইছিলে। কিন্তু অত্যন্ত দুৰ্ভাগ্যৰ কথা যে সকলো সময়তে কেৱল ৰাজনৈতিক নিকৃষ্ট ৰাজনৈতিক কাৰসাজিৰ জৰিয়তে নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিব চোৱা কংগ্ৰেছ আৰু কিছু সংখ্যক বিৰোধী দলে আমাৰ যিটো এক সুস্থ গণতান্ত্ৰিক পৰম্পৰা আছিল যে যিকোনো প্ৰধানমন্ত্ৰীয়ে যেতিয়া কোনোবা নতুন মন্ত্ৰীক নিজৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰে, তেখেতক পাৰ্লিয়ামেণ্টত আনি পেলাই তেখেতক চিনাকি কৰি দিয়াটো পাৰ্লিয়ামেণ্টৰ জৰিয়তে সমগ্ৰ ৰাষ্ট্ৰক এইটো এটা ভাৰতবৰ্ষৰ গণতান্ত্ৰিক পৰম্পৰা। কিন্তু এই বিৰোধী ৰাজনৈতিক দল, কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ৰাজনৈতিক দলে এই গণতান্ত্ৰিক প্ৰক্ৰিয়াক কুঠাৰঘাত কৰি ভৰিৰে মোহাৰি পেলাই সম্পূৰ্ণভাৱে অগণতান্ত্ৰিকভাৱে আমাৰ এই 43জন মন্ত্ৰীক আমাৰ পাৰ্লিয়ামেণ্টত চিনাকি হ'বলৈ তেওঁলোকে সুবিধা নিদিলে। আমি সকলোৱে দেখিছোঁ যে এইবাৰ যি পাৰ্লিয়ামেণ্ট ছেশ্যন আছিল খুব এটা হুলস্থুলীয়া পৰিৱেশত তেওঁলোকে এই কাৰ্যখিনি সংগঠিত কৰিছিল। আৰু সেইকাৰণে আমি এই কাৰ্যক আমি গৰিহণা দিছিলোঁ। আৰু এইবাৰ মাননীয় মোদী ডাঙৰীয়াই যিটো এক অত্যন্ত এক শক্তিশালী পদক্ষেপ লৈছিল, যাক আমি সামাজিক সমৰচতা বুলি ক'ব পাৰোঁ, যে আজি মহিলাসকল হওক, ST, SC এই সকলো আজি আমি যদি চাওঁ, আমি যদি উত্তৰ পূৰ্বাঞ্চলৰ দৃষ্টিভংগীৰ পৰা চাওঁ, আজি প্ৰথমবাৰৰ বাবে স্বাধীনতাৰ পিছত উত্তৰ পূৰ্বাঞ্চলৰ 5জন ব্যক্তিয়ে মন্ত্ৰীসভাত অত্যন্ত গুৰুত্বপূৰ্ণ পোষ্ট পাইছে। দুজনকৈ ব্যক্তি কেবিনেট মিনিষ্টাৰ পাইছে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক লৈ। ত্ৰিপুৰা প্ৰতিমা ভৌমিকে আজি মহিলা মন্ত্ৰী তাত দায়িত্ব পাইছে। গতিকে আমাৰ এটা কৰ্তব্য আৰু দায়িত্ব আছিল যে আমি ভাৰতৰ জনগণক আমি তেওঁলোকক চিনাকি কৰি দিব বিচাৰিছোঁ। আৰু সেই উদ্দেশ্যে অসমত গোটেই ভাৰতবৰ্ষৰ লগত সংগতি ৰাখি অসমত অহা 21 তাৰিখৰ পৰা আমি জন আশীৰ্বাদ যাত্ৰা নামে এটা যাত্ৰা আৰম্ভ কৰিম। কেবিনেট মিনিষ্টাৰ পাইছে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক লৈ। ত্ৰিপুৰা প্ৰতিমা ভৌমিকে আজি মহিলা মন্ত্ৰী তাত দায়িত্ব পাইছে। গতিকে আমাৰ এটা কৰ্তব্য আৰু দায়িত্ব আছিল যে আমি ভাৰতৰ জনগণক আমি তেওঁলোকক চিনাকি কৰি দিব বিচাৰিছোঁ। আৰু সেই উদ্দেশ্যে অসমত গোটেই ভাৰতবৰ্ষৰ লগত সংগতি ৰাখি অসমত অহা 21 তাৰিখৰ পৰা আমি জন আশীৰ্বাদ যাত্ৰা নামে এটা যাত্ৰা আৰম্ভ কৰিম। এই জন আশীৰ্বাদ যাত্ৰাত আমাৰ অসমৰ পৰা যিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মন্ত্ৰীসভাত স্থান লাভ কৰিছে, তেখেত অহা 21 তাৰিখে আগষ্ট মাহৰ 21 তাৰিখে গুৱাহাটীত আহি উপস্থিত হ'বহি। আমি সৰ্বমুঠ 7খন জিলা আৰু 4টা লোকসভা সমষ্টি সামৰি আৰু এটা কথা মই বাৰম্বাৰ কৈছোঁ যে সম্পূৰ্ণৰূপে কোভিড প্ৰট'কল মানি
চৰকাৰৰ যি কোভিড প্ৰট'কল আছে এই কোভিড প্ৰট'কল মানি অহা আগষ্ট মাহৰ 21 তাৰিখৰ পৰা আগষ্ট মাহৰ 23 তাৰিখলৈকে আমি জন আশীৰ্বাদ যাত্ৰা আমি পালন কৰিম। মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হৈ অসমৰ ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰিব। আমাৰ যি মেছেজ আছে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মাননীয় মোদী ডাঙৰীয়াৰ মেছেজ তেখেতে গোটেই অসমবাসীক প্ৰদান কৰিব। সন্মানীয় সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক তেখেতে লগ কৰিব। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও অহা 21 তাৰিখে সম্পূৰ্ণৰূপে তেওঁৰ লগত থাকিব আৰু এই যাত্ৰাৰ যি প্ৰস্তুতি এই যাত্ৰাৰ প্ৰস্তুতি সম্পূৰ্ণৰূপে কৰি তোলা হৈছে। আজি 22 তাৰিখে আগষ্টৰ 22 তাৰিখে জন আশীৰ্বাদ যাত্ৰাৰ যিটো দ্বিতীয় দিন সেই দ্বিতীয় দিনটো নগাঁও লোকসভা আৰু কলিয়াবৰ লোকসভা সমষ্টি সামৰি পেলাই আমি এই জনযাত্ৰাটো পালন কৰিম। আমাৰ যি আশীৰ্বাদ জনযাত্ৰা আজি তাৰ প্ৰস্তুতি ইয়াত অনুষ্ঠিত হৈছিল। আমাৰ 4খন জিলাৰ নগাঁও আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও, নগাঁও, হোজাই, আমাৰ যি সাংগঠনিক জিলা আছে কলিয়াবৰ আৰু গোলাঘাট 5খন জিলাৰ বিষয়ববীয়াসকলে আহি ইয়াত উপস্থিত হৈছিল। আজি আমাৰ প্ৰস্তুতি ইয়াতে এই নগাঁও লোকসভাৰ আৰু কলিয়াবৰ লোকসভাৰ প্ৰথমখন প্ৰস্তুতি সভা ইয়াত অনুষ্ঠিত হৈছে। আমি আশা কৰিছোঁ এই আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সমগ্ৰ ৰাজ্যক একত্ৰিত কৰি মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত যি সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস এই মেছেজৰ জৰিয়তে সমাজৰ অন্তিমজন ব্যক্তিক সম্পূৰ্ণৰূপে এম্পাৱাৰ কৰিবৰ কাৰণে অন্ত্যোদয় যিটো আমাৰ লক্ষ্য আমি এটা বৃহত্তৰ আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। মাননীয় মোদী ডাঙৰীয়াই যিটো এটা স্বপ্ন দেখিছে যে ভাৰতবৰ্ষক বিশ্বগুৰু আসনত অধিষ্ঠিত কৰিব লাগে, তাৰ কাৰণে আমি সমগ্ৰ ভাৰতবৰ্ষৰ যুৱ প্ৰজন্ম মহিলা সকলোকে লৈ যি আমি এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ আমি কল্পনা কৰিছোঁ তাক আমি সাকাৰ কৰিব পাৰিম। আমি এই জন আশীৰ্বাদ যাত্ৰাত জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে অসমৰ সমূহ জনগণৰ আমি আশীৰ্বাদ আৰু সহযোগিতা আমি ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ তৰফৰ পৰা আমি কামনা কৰিছোঁ। ধন্যবাদ। নগাঁৱৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট পুনীত কুমাৰ বৰা আৰু সুৰজ কুমাৰ বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ডে আছাম।